হাই ফ্ৰেণ্ডছ, সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু লগতে দেৰিকৈ হ'লেও বহাগ বিহুৰ অলপ জনালোঁ। এতিয়া যিহেতু দেশত মহামাৰী কৰোণাৰ আতংক, সেইকাৰণে লকডাউন চলি আছে। সেই লকডাউনৰ সময়ত মই ঘৰতে থাকি কি কৰিলোঁ তাৰ ওপৰত অলপ এটা ভিডিঅ' বনাইছোঁ। ফাৰ্ষ্ট টাইম এটা ভিডিঅ' বনাইছোঁ, সকলোৱে চাব ভিডিঅ'টো।
ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব কিবা ভুল হ'লে কমেণ্ট কৰি ক'ব আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ